নমস্কাৰ মই আজি আকৌ আহিলোঁ জকাইচুক গাঁৱলৈ আৰু জকাইচুক গাঁৱলৈ মই আহিলোঁ কাৰণ নিজৰ জাতি নিজা নিজা সকলো জাতি কিছু কিছু লোকবাদ্য থাকে আৰু সেই হেতুকে মই ভিডিঅ'ৰ আকাৰে বা মোৰ এই ফেচবুক বা ইউটিউব এই চেনেলত মই ধৰি ৰাখিব বিচাৰিছোঁ আৰু দতাজন হ'ল এইজন দতাই বজায়। দাদা মোক সময় দেখাই দিয়াচোন। মই আছোঁহি এতিয়া তিনিচুকীয়া জিলাৰ জকাইচুক গাঁৱত আৰু এগৰাকী দতাৰ ঘৰত ককাৰ ঘৰত আৰু সেই ককাগৰাকীয়ে ককাজনে এবিধ দুবিধ নহয় কেইবাবিধো আমাৰ মৰাণ জনগোষ্ঠীৰ লোকবাদ্য বজায়। দতা প্ৰথমতে আপোনাৰ নামটো কওকচোন। মোৰ নাম বুধেশ্বৰ মৰাণ। বুধেশ্বৰ মৰাণ। আৰু কেতিয়াৰ পৰা বজাই আছে লোকবাদ্য? মই একেবাৰে সৰুৰ পৰাই বজাই আছোঁ। সৰুৰ পৰা বজাই আছে। কেতিয়াৰ পৰা মানে আমাৰ মৰাণ সমাজলৈ আহিলে? মৰাণ সমাজত এতিয়া আমি সৰুৰ পৰা মানে দেখিয়ে আছোঁ বস্তুটো। ঠিক এনেকৈ আমাৰ দদাদেউ এজন আছিলে ওচৰতে, তেখেতে মানে এনেকৈ পুৰি নলৈছিলে, ঢোল হিচাপেও বজোৱা হয়। ঢোল হিচাপে বজোৱা হয়। ঠিক আছে, অকণমান বজাই শুনাওক। থিয় হৈ ল'ব ন? ঠিক আছে বাৰু। আৰু এই লোকবাদ্যবিধ মানে এনেকৈ পেটত লগাই কিনে বজায়। ঠিক আছে, বজাই শুনাওক। আৰু এইটো কি মানে এইটো ঢোটং হ'লে এইটো তাৰমানে কি ঢোলৰ চাপৰৰ নিচিনা বজাইছে? ঢোলৰ চাপৰ নিচিনা। আপুনি মাজে মাজে এইটো পেটত লগাই, কেতিয়াবা নলগাই, এইটো কিহৰ কাৰণে এনেকুৱা হৈছে? মানে কেতিয়াবা পেটত লগাই, কেতিয়াবা মাতটো ঘূৰাবৰ কাৰণে? মাতটো ঘূৰাবৰ কাৰণে। মাতটো ঘূৰাবৰ কাৰণে বজাইছে। মাতটো ঘূৰাবৰ কাৰণে। আৰু বেলেগ এটা চাপৰ বজাই শুনাব নেকি? খুব ধুনীয়াকৈ বজাইছে। আৰু ঢোলৰ চাপৰ যি ধৰণে আমি এতিয়া শুনি থাকোঁ, আৰু ঠিক তেনেকৈ আগৰ দিনত মানুহে এই ঢোটঙৰ দ্বাৰা নাচিছিল। এই ঢোটঙৰ তালে তালে কঁকাল ভাঙিছিল মৰাণ গাভৰুসকলে। এবিধ লোকবাদ্য, আৰু এই বাদ্যবিধ এতিয়াও জীয়াই ৰাখিছে এই ককাজনে। ককাৰ বয়স কিমান এতিয়া? বয়স 87 মানে 87 বছৰ। 87 বছৰতো কিন্তু ককাই হাৰমনি দিয়া নাই, আৰু 87 বছৰ বয়সতো ককাই কিন্তু খুব ধুনীয়াকৈ এই ঢোটঙৰ দ্বাৰা ঢোলৰ চাপৰৰ নিচিনা বজাই দেখুৱাইছে। ককাই ঢোটং বেলেগত বজাই নাই ক'ৰবাত? বহুত জেগাত বাজিছে। ক'ত বজাইছিল কম না? কৈ যাওক, কৈ যাওক। প্ৰথমতে মই কাচিজানত বাইছিলোঁ দেই। প্ৰথম কাচিজানত? 5 চনত, 2005 চনত। 2005 চনত মহঙত বালো। মহঙত, অৰুণাচল বৰ্ডাৰ।
তাৰপিছত কাজিয়ানতে আৰু বাৰ পালোঁ কেচিজনত দুবাৰ বোকাপথাৰত তৰাণীত মানে আপুনি বহুত ঠাইত বহুত ঠাইত বজাইছে মৰাণ হেৰি পাতিলে মানে আপোনাক মানে মাতে মাতে নামাতেও যাওঁ নেমাতিলেও যায় মানে আপুনি এই বস্তুবিধ খুব বজাই ভাল পায় ভাল পাওঁ আচ্ছা আমাৰ অঞ্চলৰ কৌদগী অঞ্চলত কৌদগীতো গ'লোঁ গম পাইছোঁ বগোৱাত কৌদগী অঞ্চলত এনেকৈ ধুতং বুজোৱা মানুহ আৰু আছে নাই এতিয়ালৈকে এনেকৈ বজোৱা নাই মানে বহুতে চুঙাটো কেইটো বাই বুলি পিনে কিছুমানে তেনেকৈ কয় হয় ল'ৰাবোৰক সেইটো বাব লাগে কেইটো বাই চুঙাটো এনে বুলি কয় বাৰু ককাই খুব ধুনীয়াকৈ সহজভাৱে কথাখিনি কৈছে আৰু হয় চুঙাটো কিটো বজায় কিন্তু চুঙাটো যে কিমান কি থাকিব পাৰে এই চুঙাটোৰ যে কিমান মহৎ কিমান ডাঙৰ আৰু এই চুঙাটোৰ দ্বাৰা যে কেনেধৰণে আমাৰ সংস্কৃতি জীয়াই আছে বা এই চুঙাটোৰ দ্বাৰা কি ধৰণেনো আমাৰ গাভৰুসকলে নাচিছিল সেই কথাটো কিন্তু নজনাকৈ তেনেকুৱা কিছুমান কথা কয় কিন্তু ক'লেই নহ'ব এইবিধ কিন্তু আমাৰ লোকবাদ্য সকলোৱে নিজা নিজা লোকবাদ্য থাকে গতিকে নিজৰ বাদ্যবিলাক আমি কিন্তু সকলোৱে সন্মান কৰাটো উচিত মই কেমেৰা তলৰফালে আপোনাক কৰি দিয়া দিব এইখন হ'ল বীণ আগৰটো ভিডিঅ' যদি চাইছে তেতিয়াহ'লে মই বীণৰ এটা ভিডিঅ' দিলোঁ আৰু এইবিধ লোকবাদ্য আৰু এইবিধ সকলোৱে চিনি পায় পেঁপা আৰু এই পেঁপাটো যদি ভালদৰে চাই এই পেঁপাটো কিন্তু খুব পুৰণি ককা হয়নে ককা খুব পুৰণি ন ককাটো পেঁপাটো এই পেঁপাটো খুব পুৰণি সেইবাবে চাগে ইয়াৰ কোনো মানে কি বুলি ক'ম ডিজাইন নাই কিন্তু খুব ধুনীয়া বাজে আৰু এইবিধ সকলোৱে চিনি পায় আৰু এইবিধ লোকবাদ্য হ'ল এইটো বেলেগ লাগিছে দেখা এইটো মই ভালকৈ চিনি পোৱা নাই এইটো কি বুলি কয় ককা জোৰবিন নগাবিন বুলি কয় জোৰবিন বুলি কয় জোৰবিন নগাবিন কেলৈ কয় বাৰু জানো নগাই বাইছিলে নেকি না কি কেনেকৈ কিন্তু এইটো আমাৰ এটা লোকবাদ্য হয় আমাৰ ইয়াত থলুৱা হয় এইটো কেনেকৈ বজায় এইটো মাৰিয়ে বজাই দেখাব নেকি সেই পোৱালি মাৰি ডালিছে এই মাৰিডালা বজায় ন আচ্ছা এটা আগতে কওকচোন এইটো কেনেকৈ মানে বনোৱা হয় এইটো মানে বাঁহৰ চুঙা মানে এইফালে পতি ফুটোৱা হয় এইফালে পতি আছে এইফালে ইয়াত এইটো পতি আছে বেলচা দুফালে এনেকৈ পতি এটা মাজতে আৰু এই মাজত এটা এইটো খোল আছে তাৰপিছত এইফালে নাই এইফালে সম্পূৰ্ণ খোলা ঠিক আছে আপুনি অকণমান এতিয়া এইটো বজাই শুনক নগাবিন সেই পেটটো উলিয়ালে আৰু পেটটো উলিয়াই লওক নহ'লে নাবাজে আকৌ নাবাজে ঠিক ককাই কিন্তু এবিধ দুবিধ নহয় কেইবাবিধো থলুৱা মৰাণ সমাজৰ লোকবাদ্য বজাব জানে এতিয়া যে বজালে এতিয়া যে কিবা এটা বজালে জোৰবিনত বজালে এইটো কি বুলি কয় এইটো কি মানে কি হয় ঢোলৰ লগত মিলে নেকি মিলে এই বস্তুটো অকলশৰীয়াকৈ বজোৱা হয় নে ঢোলৰ লগতে বজাব পাৰে অকলশৰীয়াকৈ বজোৱা হয় মানে অকলশৰীয়াকৈ বজায়ো এইটো নাচিব পাৰে তাৰপিছত আপুনি বিনু বজাব জানে বিনু বজাব জানে পেঁপাও বজাব জানে পাৰিব নাই দিয়া বজাবলৈ পাৰিব তেতিয়াহ'লে আমি লাঠিডাল দিয়ক এই নগাবিন বা জোৰবিনটো ৰাখিছোঁ তাৰপিছত এতিয়া এই পেঁপাটো বজাম খুব পুৰণি পেঁপা ন ককাটো পুৰণি এইটো কিমান বছৰ হ'ল পেঁপাটো এইটো মই এইটো যে 10-20 বছৰ পৰা হৈ গ'ল ন অকণমান বজাই শুনক মই সেই গীতেই গাম আৰু মই গীতে
মই নকলেও চাগে নিশ্চয় বুজি পাইছেই যে ককাৰ গাত এতিয়া শক্তি কিমান, গাত জোৰ কিমান। আৰু ককাই এতিয়াও কিন্তু পেঁপা বজাব পাৰে। কি ধুনীয়াকৈ বজাই শুনাইছে পেঁপাটো, আৰু কি ধুনীয়াকৈ নগাবিন বজালে আৰু বজালে ধুতং। এটা জাতি জীয়াই থাকিবলৈ আমাক সংস্কৃতি লাগিব, এটা জাতি জীয়াই থাকিবলৈ আমাক বহুত কিবা কিবি লাগিব। আৰু ককাই এনেধৰণে আমাৰ যে লোকবাদ্যবিলাক যে জীয়াই ৰাখিছে, আজিও যে ককাৰ হাতত যে আছে, সেইটো কিন্তু এটা লেখত ল'বলগীয়া কথা। এই কথাবিলাক সকলোৱে নাজানে। জকাইচুক গাঁৱৰ এই বুদ্ধেশ্বৰ মৰাণ ককাই কিন্তু এই বস্তুবিলাক এতিয়াও খুব সযতনে তেওঁৰ লগত সাঁচি ৰাখিছে। ককা, আপুনি বিহুগীত গাইছিলে নাই আগতে? এনেকৈ দীঘলীয়া সুৰ নাজানো, এনেকৈ চুটিয়া গৰখীয়া গীত বুলি কয়, গৰখীয়া গীত বা তেনেকুৱাকৈ গাওঁ। বিহুগীতৰ জাত বুলি কয় যে, এনেকৈ ন? ধুতঙৰ লগত অকণমান গাই শুনাব। ধুতঙৰ লগত এফিকে ধুতঙৰ লগত পাৰিবিহে পাই। এই পেঁপাটো এফালে দিয়ক, পেঁপাটো এফালে দিয়ক। পেঁপাটো পুৰণি যদিও কিন্তু খুব ধুনীয়া বাজিলে, আগৰ দিনৰ এফাকি। দীঘলীয়া সুৰ না, দীঘলীয়া নালাগে, চুটিকৈ গালেও হ'ব। আগৰ দিনৰ চৰাই ধৰি যাবি, পাখিনো ভাঙি যাবি, পাখিনো ভাঙি যাবি, উৰি গলে পাব কুমলীয়া দেহাটিত পিৰিতি যে কৰিবি, বুঢ়ী হলে পাবলে। এনেকৈ কওক। খুব ধুনীয়াকৈ গালে। আৰু ককাই কিন্তু খুব ধুনীয়া বিহুগীত ডেকা জীৱনত চাগে গাইছিল, আৰু সেইকাৰণে এতিয়াও গাব পাৰে। আৰু কি ধুনীয়া ধুনীয়া বিহুৰ নাম আছে। এই ককাহঁতৰ মুখেৰে যেতিয়া শুনা যায়, তেতিয়াহে গম পোৱা যায় যে ইমান ধুনীয়াও যে বিহুগীত আমাৰ মাজত আছে। মই আৰু এজন মোৰ লগত আহিছে, তেওঁৰ পৰা মই কিছু কথা মই এনেই দুটামান কথা সুধিম। কি ক'ব এই ধুতং, কিবা জোৰবিন, পেঁপা, বিন, সুতুলি, আমাৰ লোকবাদ্য হয় মৰাণৰ। ধুতঙৰ বিষয়ে কিবা অলপ? হয়, আচলতে এইবিলাক আমি একেবাৰে চিনিয়ে নোপোৱা হ'লোগৈ। তো এইবিলাক যে আমাৰ অতীতৰ ককাহঁতৰ হাতত এতিয়া আছে, ককাহঁতে যেতিয়া শেষ হৈ যাব, হয়তো আমাৰ যিবিলাক পুৰণিকলীয়া বাদ্য, এইবিলাকো লগত গুচিয়ে যাবগৈ। আমিতো এইবিলাক দেখাই নাই। আজি আহিছোঁ, ককাই ধুনীয়াকৈ বজাই দেখাইছে আৰু চাইছোঁ। এনেকুৱা ধৰণৰ বাঁহৰ চুঙা এটা, এইটোক যে ধুতং কয়, এনেধৰণে বজাই আমিতো নাজানো। সেইটো আৰু ধুতংটো মানে কেতিয়া আহিছিল? ঢোলৰ অহাৰ আগত আহিছিল নে ঢোল অহাৰ পাছত আহিছিল নে পুৰণিকলীয়া বাদ্য বুলি ভাবে? না, এইটো একচুৱেলি প্ৰতিটো বস্তু নিজৰ নিজস্বতা তাৎপৰ্য আছে। মই ভাবোঁ ধুতঙেই হ'ব পাৰে। ধুতঙেই হ'ব পাৰে। এইটো ঢোলৰ অহা আগত বোলে ধুতং আছিল, এইটো মোৰ মনে নধৰে। ঠিক আছে, মোক ককাই কিবা এটা কৈছিলে। ককা কি কৈছিলে? ধুতংটো কি কি বুলি ভাবে? মানে এইটো ধোঁত যে ধোঁত নিচিনা, সেইকাৰণে ধোঁত আছে যে, সেইকাৰণে ধুতং সেইটো বুলি ভাবিছোঁ আৰু ময়ো। ধুতং মানে ধোঁত মানে মই কৈ দিছোঁ, সকলোৱে নাজানিবা। ধোঁত মানে হ'ল এই যে ভিতৰত খালী ঠাইখিনি, এই ঠাইখিনি ধোঁত বুলি কয়। যোনখিনি মানে একো নাথাকে, সেইটো খালী ঠাইখিনি ধোঁত বুলি কয়। সুতুলিটো বজাওকচোন। হালিয়ান মৰাইছিল, হালিয়ান মৰাইছিল। এটিটো
এইখন বিনৰ ভিডিঅ' এটা মই বনালোঁ, কিন্তু তথাপিও ককাই যিহেতু বজাব জানে, গতিকে ককাই যে বজোৱাটো এটা স্মৃতি হিচাপে ৰৈ যাওক মোৰ ভিডিঅ'ত এইটো। তো এতিয়া দাদা বজাই শুনাব অকণমান বিন। টান ঢিলা কৰিব পাৰি ইয়াক। টানকৈ সুৰো বেয়া হয়। অঁ, কিন্তু বাৰু নহয় আকৌ। একো নাই। অঁ, বিনটো অকণমান কিবা বেয়া হ'ল বুলি কৈছে, কিন্তু তথাপিও কিন্তু বিনত কিন্তু মাত ফুটিছে। আৰু কেইবাবিধো লোকবাদ্য আমাৰ মৰাণ জনগোষ্ঠীৰ থলুৱা লোকবাদ্য ককাই কিন্তু বজাই আমাক শুনালে। আৰু এইটো সঁচাকৈ খুব কি বুলি ক'ম এতিয়া, খুব লেখত ল'বলগীয়া খুব ভাল কথা যে এতিয়াও ককাই বজাব জানে। দিয়কচোন বিনখন। মই এতিয়া এই বিনখনটো এখন বিন হয়। আৰু এফালে এইটোখন ভিডিঅ'টো এইফালে চোৱাচোন। এইটো হ'ল পেঁপা, খুব পুৰণি পেঁপা এটা। আৰু এইখন হ'ল জোৰ বিন বা নগা বিন। আৰু এই লাঠিডালেৰে এই বিনখন বজোৱা হয়। আৰু এইখন হ'ল আমাৰ বিন, থলুৱা বিন। আৰু এইটো হ'ল সুতুলি। এই সুতুলিটো বজাল বাঁহৰ সুতুলি। ইয়াত 3টাকৈ ফুটা থাকে আৰু ইয়াত এটা থাকে। আৰু বজাল বাঁহৰ সুতুলি। তাৰপিছত এইটো হ'ল ধ্ৰুতং। 1 2 3 4 5 পাঁচবিধ থলুৱা লোকবাদ্য ককাই বজাই শুনালে। আৰু ককাই কি বজাব জানে? কি বজাব জানে? আৰু নাজানো। ঢোল বজাব জানিছিলে নাই? জানো। ঢোল বজাব জানিছিলেতো? অঁ, ঢোল জানো। ঢোল জানিছিলে। আৰু নাই দেখোন, চব বজাব জানেই। গতিকে ককা ঢোলো বজাব। ঢোল আছে নাই? নাই ঢোল। ককাই ঢোলো বজাব জানে। আৰু বৰ্তমান ঢোল নাই কাৰণে ঢোল বজাব পৰা নাই, নহ'লে ঢোলৰ খুঁট এটাও আমি শুনিলোহেঁতেন। এয়াই আছিল আজিৰ ভিডিঅ'টো। আৰু ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু তিনিচুকীয়া জিলাৰ জকাইচুক গাঁৱৰ বুধেশ্বৰ মৰাণ ককাই খুব ধুনীয়াকৈ মৰাণ জনগোষ্ঠীৰ লোকবাদ্য আমাক বজাই শুনালে। যেনেকৈ নিজা নিজা জনগোষ্ঠীৰ থলুৱা লোকবাদ্য থাকে, ঠিক তেনেকৈ এই মৰাণ জনগোষ্ঠীৰো নিজৰ থলুৱা লোকবাদ্য আছে। আৰু এই লোকবাদ্যবিলাক আমি কিন্তু হেৰাই যাব দিব নালাগে, কাৰণ এই লোকবাদ্যবিলাকেই এটা জাতিৰ পৰিচয় দাঙি ধৰে। আৰু সেয়ে হয়তো ককাই আজি এই লোকবাদ্যবিলাক তেওঁৰ লগত খুব ধুনীয়াকৈ সাঁচি ৰাখিছে। নিজৰ আমি জাতিক বচাব লাগিব, নিজৰ থলুৱা বাদ্য আমাক সদায় লাগিব।